হাগরামালারি হুঁশিয়ার এই জুই চলিছে এই খবর চলিছে এই জুই চলিছে আমার রাস্তা ঘুরাই দিও আমার রাস্তা ঘুরাই দিও এই জুই চলিছে এই খবর চলিছে এই কুমাৰীকাটাৰ দক্ষিণ কুমাৰীকাটা আৰু টেবিতলা সংযোগী পথ এটা অসমমালা আঁচনিৰ অধীনত প্ৰস্তাৱ হৈছিল, নিবিদা আহ্বান হৈছিল। কিন্তু অতি শেহতীয়াভাৱে এচাম মানুহৰ ফেচবুকত আমি দেখিবলৈ পাইছোঁ এই পথটো কৰ্তন কৰি অন্য ঠাইলৈ নিয়াৰ প্ৰয়াস কৰিছে। আমি উন্নয়নৰ বিৰোধী নহয়, আমাৰ তামোলপুৰৰ বিভিন্ন বাট পথ এনেকুৱা আছে, এই বাট পথবোৰ উন্নয়ন হ'ব লাগে। কিন্তু হৈ থকা পথ এটা কৰ্তন কৰি অন্য ঠাইলৈ নিয়াটো কোনো কাৰণত গ্ৰহণযোগ্য নহয়। এই অঞ্চলৰ ৰাইজে এই পথটোৰ জৰিয়তে কি ধৰণৰ দুৰ্ভোগ ভুগি আছে সেই চাম মানুহে উপলব্ধি কৰিব নোৱাৰে। ইয়াত যদি কিবা ৰাজনৈতিক আক্ৰোশৰ কথা আছে এই কথাবোৰ আমি বুজি নাপাওঁ। আমি সাধাৰণ ৰাইজৰ লগত আজি আমি কথা পাতি গম পাইছোঁ, সাধাৰণ ৰাইজে এটাই কথা কৈছে যে এই পথটো যিহেতু নিবিদা আহ্বান হৈ গৈছে, এই পথটো নিৰ্মাণ কৰাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ গৈছে, তাৰ পিছত এই পথটো কৰ্তন কৰাৰ যুক্তিটো কি? এই প্ৰতিবাদটোৰ জৰিয়তে আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আহ্বান জনাব খুজিছোঁ। আৰু নৱনিৰ্বাচিত যিখন BTC চৰকাৰ, এই BTC চৰকাৰৰ যিগৰাকী মুৰব্বী হাগৰামহিলাৰী ডাঙৰীয়াক প্ৰশ্ন কৰিব খুজিছোঁ, আপোনালোকে সঘনাই উন্নয়নৰ কথা কৈ থাকে, আপোনালোকে সঘনাই বাট পথ মেৰামতিৰ কথা কৈ থাকে, উন্নয়নৰ কথা কৈ থাকে। আপোনালোকে যদি উন্নয়নৰ প্ৰতি ইমানেই সংকল্পবদ্ধ হয় তেতিয়াহ'লে এই হৈ থকা পথ এটা কি যুক্তিত, কাৰ কথা মতে, কাৰ প্ৰৰোচনাত কৰ্তন কৰাৰ প্ৰয়াস কৰা হৈছে? এইটো ইয়াৰ ৰাইজে কোনো কাৰণতে মানি নলয়। আজি আমি ইয়াত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। পৰৱৰ্তী দিনবোৰত এই পথটিৰ নিৰ্মাণ কাৰ্য যদি আৰম্ভ নহয়, এই পথটি যদি সঁচাকৈ কৰ্তন কৰা হয় তেতিয়াহ'লে হাগৰামহিলাৰীয়েও নিস্তাৰ নাপাব, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও নিস্তাৰ নাপাব, আৰু যি ৰাম যদু মধু এই প্ৰক্ৰিয়াটোত জড়িত হৈ আছে কোনেও নিস্তাৰ নাপাব। আমি ইয়াৰ পৰা এই প্ৰতিবাদী থলীৰ পৰা আটাইকে সকীয়াই দিছোঁ, এই পথটো কৰ্তন নকৰিব, ৰাইজৰ লগত ধেমালি নকৰিব। যদি ৰাইজৰ লগত ধেমালি কৰে, ৰাইজে যেতিয়া আপোনালোকৰ লগত ধেমালি কৰিব তেতিয়া কিন্তু আপোনালোকে ইয়াত তিষ্ঠি থাকিব নোৱাৰিব। এই কথা আমি এই প্ৰতিবাদস্থলীৰ পৰা সকীয়াই দিব খুজিছোঁ। আমাৰ স্থানীয় বিধায়ক মহোদয়ে বিভিন্ন সভা সমিতিত কৈছিলে, ঘোষণা কৰিছিলে যে এইটো অসম আঁচনিত দিয়া হৈছে আৰু ইয়াৰ নিবিদা পৰ্যন্ত হৈ গৈছিলে। মুখ্যমন্ত্ৰীও এইটো জনাইছিলে, কিন্তু কি কাৰণে নাজানো BTC চৰকাৰৰ যিটো নিৰ্বাচন, এই নিৰ্বাচনৰ লগে লগে যিটো পথ পৰিৱৰ্তন ঘটিল চৰকাৰৰ, এই পৰিৱৰ্তনৰ লগে লগে আমাৰ পথটোৰো পৰিৱৰ্তন ঘটিল। আমাৰ এই পথটো অন্য ঠাইত নিয়া বুলি আমি জানিব পাৰিছোঁ, আৰু সেইকাৰণে আমি এই পথটো পুনৰ অসমমালা আঁচনিত অন্তৰ্ভুক্তিৰে নিৰ্মাণ কৰিবৰ কাৰণে আমি আজি এই দাবী উত্থাপন কৰি এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। কোনটো ঠাইত লৈছে? এই পথটো দক্ষিণ কুমাৰীকাটাৰ পৰা টেবিতলালৈকে সংযোগী, প্ৰায় 10 কিলোমিটাৰৰ কিছু মিটাৰ কম, 9 কিবা চামথিং এই পথটো হ'ব লগা আছিলে। কিন্তু এই পথটো আমি জানিব পাৰিছোঁ দাৰকুচিৰ ফালে ইয়াত পৰিৱৰ্তন কৰা হ'ব বুলি আমি জানিব পাৰিছোঁ। দক্ষিণ কুমাৰীকাটা টেবিতলা এই সংযোগী অসমমালা আঁচনিৰ অধীনত অন্তৰ্ভুক্ত হৈছিল, আনকি ইয়াৰ নিবিদা পৰ্যন্ত হৈ গৈছিলে। কিন্তু কি কাৰণে নাজানো এই পথটো কৰ্তন কৰি বৰ্তমানৰ BTC চৰকাৰে এই কৰ্তন কৰি অন্য ঠাইত এই পথ নিৰ্মাণৰ ব্যৱস্থা কৰিছে, আৰু সেইকাৰণেই আজি আমি এই দাবী প্ৰতিবাদী সংগঠন এই কাৰ্যসূচী গ্ৰহণ কৰিব লগা হৈছে।